Friend, good morning and welcome back to my YouTube channel. Aji ahilu ya Ropeway ahilu Ropeway uthi pelai moi uttor paroloi jam amar Guwahati uttor paroloi aru tar bisot apnalokok dekhuam amar Guwahati uttor parar drisyo homo aru etia ya moi Ropeway uposthit asu aru ticket lulu ya sauk ticket joar babe 100 toka loi gotike etia goi asu. আৰু ইয়া উঠিবৰ কাৰণে আমি এতিয়া ৱেইট কৰি আছোঁ আৰু কেইজনমান মানুহ আহিলে আমি উঠি যাম ওপৰলৈ আৰু ৰ'বত উঠি পেলাই আমি উত্তৰ পাৰলৈ যাম। ইয়া ৰ'বত উঠিবলৈ আহিলোঁ আৰু এতিয়া ৰ'বত উঠি পেলাই আমি উত্তৰ পাৰলৈ যাম আৰু ইয়াত চাই থাকিব সকলোৱে। আৰু ইয়াৰ টিকেটসমূহ চেক কৰি আছে, ইয়াৰ লাইন পাতি থিয় হৈ আছে আৰু ইয়াৰ চাওক ৰ'বৱেৰ ভিতৰলৈ গৈ আছে আৰু ইয়াৰ হৈছে মোৰ টিকেট আৰু মোৰো হৈ গ'ল। এতিয়া ময়ো যাওঁ ভিতৰলৈ, বলক। ইয়াৰ হৈছে ৰ'বৱে আৰু ইয়াৰ ৰ'বৱেৰ ভিতৰলৈ মই প্ৰৱেশ কৰি আছোঁ প্ৰথমবাৰৰ বাবে আৰু যাত্ৰাও আৰম্ভ কৰিম প্ৰথমবাৰৰ বাবে। আৰু ইয়াৰ চাওক ৰ'বৱেৰ ভিতৰৰ অংশ মই অকণমান দেখুৱাই আছোঁ। এইজনে হৈছে ৰ'বৱেৰ মেচিন অপাৰেটৰ আৰু ইয়াৰ আমাৰ মেচিন চালু হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ গুৱাহাটী উত্তৰ পাৰলৈ, গতিকে চাই থাকিব। এই দ্বীপটোৱে হৈছে বিশ্বৰ ভিতৰত আটাইতকৈ সৰু দ্বীপ আৰু এই দ্বীপটোৰ নাম হৈছে উমানন্দ দ্বীপ বা উমানন্দ মন্দিৰ আৰু এই দ্বীপটোত আছে আমাৰ উমানন্দ মন্দিৰ আৰু ইয়াত চাওক দেখিবলৈ কিমান ধুনীয়া লাগি আছে। চাৰিওফালে আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী আৰু মাজত আছে এই সৰু দ্বীপটো, গতিকে চাই থাকোঁ সকলোৱে। আৰু আহি আমি গুৱাহাটী উত্তৰ পাৰলৈ আহি পালোঁ আৰু গুৱাহাটী উত্তৰ পাৰৰ দৃশ্যসমূহ বা পৰিৱেশসমূহ মই আপোনালোকক দেখুৱাই আছোঁ আৰু আমি নামিলোঁ এইমাত্ৰ আৰু দেখুৱাই যাম গুৱাহাটী উত্তৰ পাৰৰ অকণমান দৃশ্য, গতিকে চাই থাকিব আপোনালোকে। ইয়া হৈছে উত্তৰ গুৱাহাটীৰ ৰ'বৱেৰ ষ্টেচন আৰু ষ্টেচনৰ পৰিৱেশটো চাওক কিমান ধুনীয়া, কিমান পৰিষ্কাৰ। আৰু এতিয়া আমি বাহিৰলৈ ওলাই আছোঁ আৰু বাহিৰৰ পৰিৱেশসমূহ ইয়াত চাওক দেখুৱাই আছোঁ মই আপোনালোকক।
ইয়া উত্তৰ গুৱাহাটীত আহি পালোঁ এতিয়া অকণমান ফুৰিম বাৰু আৰু দেখুৱাই যাম আপোনালোকক গতিকে চাই থাকিব হৈছে উত্তৰ গুৱাহাটী ৰোপৱেৰ ওচৰৰ পৰিৱেশ ইয়া মই আপোনালোকক দেখুৱাই আছোঁ ইয়া হৈছে উত্তৰ গুৱাহাটীৰ মই ইপাৰৰ পৰা আহিলোঁ উত্তৰ গুৱাহাটীলৈ আৰু ইয়া উত্তৰ গুৱাহাটীৰ পৰা এতিয়া মই ফেৰীৰে আকৌ উভতি যাম গতিকে চাই থাকিব সকলোৱে এতিয়া ফেৰী ঘাটলৈ গৈ আছোঁ আৰু চাই থাকিব সকলোৱে ইয়া উত্তৰ গুৱাহাটীৰ দৃশ্যসমূহ মই দেখুৱাই আছোঁ আপোনালোকক ইয়া চাওক আজি বহুত ৰ'দ দি আছে ইয়া ফেৰী ঘাট আহি পালোঁ গুৱাহাটীৰ ইয়া ফেৰী ঘাটৰ ওচৰৰ ইয়া দুৰ্গা মন্দিৰ ইয়া চাওক ইয়া মন্দিৰ উত্তৰ গুৱাহাটীলৈ আহি ইয়া হোটেলত সোমালোঁ আৰু হোটেলত এতিয়া পৰঠা খাম ইয়া পৰঠা আনিলে আৰু এতিয়া মই খাই আছোঁ ইয়া হৈছে গুৱাহাটী উত্তৰ পাৰৰ ফেৰীঘাটৰ পৰিৱেশ আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু নেক্সট ভিডিঅ'টো আকৌ লগ পাম ফেৰীৰ পৰিৱেশসমূহ মই আপোনালোকক দেখুৱাম গতিকে চাই থাকিব